Duborir Dolisat. Duborir Dolisat. Duborir Dolisat. Dolisat. Duborir Dolisat. Duborir Dolisat. Duborir Dolisat. এতিয়া তুলিছে টাইপকে হলো অলপ দেৰি পিছত মোৰ ইউটিউব চেনেলত দুবৰি দলিচাখনৰ বিষয়ে দুআষাৰ কৈ দিয়ক, আমি এডভাৰটাইজ কৰিব পাৰিম। দুবৰিৰ দলিচা মোৰ এটা ধাৰাবাহিকখন চাই আছে চাগে, কিন্তু ইয়াৰ বিষয়ে একচুৱেলি মই ক'বলৈ অকণমান দিগদাৰ হ'ব। তাৰমানে কাহিনীটো যদি কৈ দিয়া যায় তেনেহ'লে চোৱাৰ আগ্ৰহটো কমি যায়, হেঁপাহটো কমি যায়, কিউৰিচিটিটো থাকিলে ভাল লাগে চাই, হয়নে নহয়? সেই গতিকে চাই থাকক দুবৰিৰ দলিচা, সন্ধিয়া 7:30 বজাত আৰু নিশা 9 বজাত অন ৰেঙনি। থেংক ইউ। থেংক ইউ। হয়তো চেনেলত দিব পাৰিম। দুবৰি দলিচা ধাৰাবাহিকখনৰ বিষয়ে আপোনালোকে ইতিমধ্যে ৰেঙনি টিভিত সম্প্ৰচাৰ হৈ থকা দুবৰিৰ দলিচাক নিশ্চয় চাইছে, আৰু মই বিচাৰোঁ সমগ্ৰ অসমবাসীৰ মৰমৰ চিৰিয়েল হওক দুবৰিৰ দলিচাত। দুবৰিৰ দলিচাতৰ গীতটি লিখিছে গৰিমা শইকীয়া গাৰ্গ, কণ্ঠদান কৰিছে জুবিন গাৰ্গে, আৰু কম্পজিশ্যন হৈছে জয়ন্ত কাকতি। আৰু এই দুবৰিৰ দলিচা নামটো সেই গীতটিৰ পৰাই মই আনিছোঁ। দুবৰিৰ দলিচাৰ পৰিকল্পনা ৰাজেশ ভূঞাৰ, ডাইৰেকশ্যন মোৰ, আৰু কাহিনী আৰু সংলাপ লিখিছে দেৱজিৎ বৰাই। কাহিনীটোত টুইষ্ট আছে, আপোনালোকে নিশ্চয় ভাল পাব। বহুত ভাল ভাল শিল্পী আছে, অৰূপ বৈশ্যৰ পৰা আৰম্ভ কৰি অৰুণ হাজৰিকা, ৰীণু বনিয়া, মাধুমা চৌধুৰী, পৰাণী চৌধুৰী, মনোজ গোস্বামী, দীপান্বিতা পাঠক আছে, নিৰ্মালী বৰা আছে, মমী দত্ত আছে, দেৱাশ্ৰুতি ভূঞা আছে, গৌতম নবীৰুণ আছে, স্নিগ্ধা গগৈ আছে, বিশ্বজিৎ হাজৰিকাকে আৰম্ভ কৰি বহুতো ন পুৰণি শিল্পীয়ে ইয়াত অভিনয় কৰিছে। মই আশা কৰোঁ আপোনালোকে এই ধাৰাবাহিকখনক আদৰি ল'ব। ৰেঙনি চেনেলটোতে সম্প্ৰচাৰিত হোৱা দুবৰিৰ দলিচা নিশ্চয় আপোনালোকে চাইছে। আশা ৰাখিছোঁ আপোনালোকে ভাল পাইছে। আমি সদায় আশাবাদী, আৰু চিৰিয়েলখনত অভিনয় কৰি খুব ভাল লাগিছে। মই আছোঁ, মাধুমা চৌধুৰী আছে, অৰুণ হাজৰিকা আছে, স্নিগ্ধা আছে, অৰূপ বৈশ্য আছে। নিশ্চয় আপোনালোকে আমাক আদৰি ল'ব আৰু কেনেকৈ জনাব। আপুনি চোৱাৰ লগতে আপোনাৰ কাষৰগৰাকীকো মাতি বহুৱাই ল'ব। ধন্যবাদ। এয়া আমাৰ মাজত আৰু আছে, আমাৰ কেমেৰাত আছে দাদা, দাদাজন, আৰু এয়া আমাৰ মই দেখুৱাব চেষ্টা কৰিম। মই ইয়াত বহি লৈছোঁ। মই ছেটটো দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াতে বাইদেউসকল বহি আছে, আৰু আশা কৰিছোঁ আপোনালোকে ধাৰাবাহিকখন চাই আছে। আপোনালোকৰ মৰম আশীৰ্বাদ অবিহনে আমিবোৰ শূন্য। গতিকে আপোনালোকে ধাৰাবাহিকখন চাওক আৰু মৰম দিয়ক। আৰু এইখিনিতে আমাৰ আছে কাবেৰী বা মেকআপ আৰ্টিষ্ট, খুব ধুনীয়াকৈ আমাক সজাইছে। ত' কাবেৰী বাৰ পৰা আমি দুআষাৰ জানিব চেষ্টা কৰিম। কাবেৰী বা, মই কাবেৰী বৰা হয়। মই দুবৰিৰ দলিচাখনত মই মেকআপ আৰ্টিষ্ট হয়। বহুত ধুনীয়া হৈছে চিৰিয়েলখন, আপোনালোকে চাব। এইবিলাক বহুত ধুনীয়াকৈ পৰিচালনা কৰিছে, আৰু কৰি দিয়ে বাৰু মোক কেনেকৈ তুমি মেকআপটো দিবা চবকে। তেওঁলোকেতো অকণমান গালিও শুনো, মৰমো কৰে, মোক বহুত মৰম কৰে চবেই। বহুত ভাল লাগিছে। আমাৰ মাজত আৰু চাওক কোন কোন আছে, আপোনালোকক নিশ্চয় দেখুৱাম। পুৰি নানো পুৰি মানে খুৱাই খাই নোখোৱাই নাই, মানে খুৱাই পুৰা খাইছে, কিবা নাপালে সেইকাৰণে পুৰিটো আনিবলৈ নাই। কাপোৰ দিবি নি কাপোৰতে দিলে বেছি ভাল হ'ব নেকি? সত্যনাৰায়ণ পূজাৰ প্ৰসাদ আনিছে অৰুণ বৰ্তাই আহি পালে।
আমাৰ কাবাৰী বাই মেকআপ দিয়াত ব্যস্ত আছে অৰুণ বৰ্তাক। ইতিমধ্যে শ্বট দিবৰ কাৰণে ৰেডি হৈছে। তাৰ আগতে মই চাহ খাই ল'লোঁ। চাহটো গিলাচটো বাহিৰত ল'ব লাগিব। তো আহক আপোনালোকক মই দেখুৱাম। ৰেঙনি ক'ব চেষ্টা কৰিম। ইয়াত আছে অৰুণ বৰ্তা আছে, ওচৰত বাইদেউ আছে, আৰু ইয়াত বৰ্তমান দাদাকেইজন আছে। এইটো শ্বুটিং স্পট হয়। ইয়াত শ্বুটিং চলি থাকে। মনে মনে এটা বস্তু চাব দেই, বিষ্ণু দামা শুই আছে। ইয়াত শ্বুটিং নাথকা সময়খিনিত এনেকৈ মানুহে ৰেষ্ট লয়। ইয়াত আছে আমাৰ অৰুণ বৰ্তা আছে, তাৰপিছত বাইদেউসকল আছে। আপোনালোকক মই দেখুৱাম। তেওঁলোকে কিবা কথা পাতি আছে, সেইকাৰণে মই কথা পাতি থকাৰ কাৰণে মই আপোনালোকক কিছু সময়ৰ পিছত মই কথা পতাই দিম আপোনালোকক। নালাগে ইমান পাৰ্ফিং কৰিব নালাগে, এইটো আমি আহিছোঁ এবাৰ খালোঁ দিয়াচোন। শ্বুটিঙৰ মাজত ৰিলছ এটা বনালোঁ। চকু যায় তোৰে চকু লৈ মৰমতে ডুবি যাবলৈ মন যায় তোকে ভাল পাওঁ বুলি চিধা চিধি কৈ দিবলৈ। আমি এতিয়া কি হৈছেনে, মই এনেকৈ আহিলোঁ। অৰুণ বৰ্তা আছে। বৰ্তা, ধাৰাবাহিকখনৰ বিষয়ে এতিয়া আমাৰ ধাৰাবাহিকখনটো দুবৰি দলিচাত ধাৰাবাহিকখন আজি 2 সপ্তাহ হ'ল সম্প্ৰচাৰিত হৈ আছে ৰেঙনি চেনেলত 7:30 বজাত আৰু নিশা 10 বজাত, সোমবাৰৰ পৰা শনিবাৰলৈকে। আৰু আশা ৰাখিছোঁ যে আপোনালোকে ইতিমধ্যে ধাৰাবাহিকখন জ্ঞাত বা চাইছে, আৰু আশা কৰিছোঁ যে আৰম্ভণিৰ পৰা শেষলৈকে চালে তাৰ কাহিনীটো গোটেই কাহিনী ভাগ বুজি পাব। কাৰণ দৰ্শকে আমাৰ
কাৰণে মূলধন। গতিকে দৰ্শক নহ'লে আমাৰ কোনো হেৰি নাই। গতিকে আপোনালোকৰ সহযোগিতাটো আমাৰ কাৰণে আশীৰ্বাদ বুলি ভাবোঁ। গতিকে সেই ধাৰাবাহিকখন চাব বুলি আশা কৰিছোঁ। বৰ্তাৰ লগত মই আপোনাক যদিও মই আগতে লগ পাইছোঁ, মই ফাৰ্ষ্ট টাইম কাম কৰিছোঁ আপোনাৰ লগত, আৰু সেইটো কাৰণে ময়ো নিজকে বহুত ধন্য বুলি মানিছোঁ, কাৰণ আপোনালোকৰ পৰা বহুত শিকিব পাৰিছোঁ। আশীৰ্বাদ কৰিব। আৰু আশীৰ্বাদটো আছে সদায়, তোমালোকৰ প্ৰতি সদায় আশীৰ্বাদ আছে। তোমালোক ওলাই আহিছা এতিয়া এই সাংস্কৃতিক ক্ষেত্ৰখনত, আমাৰ আশীৰ্বাদ সদায় আছে। চিনচিয়াৰলি আৰু সততাৰে কাম কৰা, নিশ্চয় তোমালোকে এই সাংস্কৃতিক ক্ষেত্ৰখনত উপকৃত হ'ব পাৰিবা। সেইখিনি মোৰ ফালৰ পৰা আছোঁ বিমান দাদাৰ ওচৰত, আমাৰ এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে কাম কৰি আছে বিমান দাদা। হয়, আৰু ইতিমধ্যে অৰুণ বৰ্তাৰ পৰা দুআষাৰ কথা জানিলোঁ, আপোনাৰ পৰাও দুআষাৰ। মানে ইমন বৰুৱাৰ বলিষ্ঠ পৰিচালনাৰে সেইখন ধাৰাবাহিক ৰেঙনি চেনেলত বাজি আছে, দুবৰি দলিচা। এইখন ভাল অগতানুগতিক ধাৰাবাহিক, আপোনালোকে চাই থাকিব। আৰু এই ধাৰাবাহিকখন চাই আপোনালোকে এটা নতুন সোৱাদ পাব বুলি আশা কৰোঁ। যিসকলে চাই আছে হয়তো গম পাইছে, যিসকলে চোৱা নাই হয়তো চাবলৈ আৰম্ভ কৰক। ৰেঙনি চেনেলত সন্ধিয়া 7:30 বজাৰ পৰা দিব আৰু নিশা 10 বজাত। গতিকে আপোনালোকে চাই থাকক আৰু জনাব। ভাল এক্টৰ, অভিনেতা অভিনেত্ৰী আছে, মিনু বনিয়া, অৰুণ হাজৰিকা, তাৰপৰা আকৌ মাধুৰিমা বাইদেউ, অৰূপ দা, মনোজ দা, ইহঁত খুব ভাল ভাল এক্টৰ হয়, ভাল মানে অভিজ্ঞতাপুষ্ট অভিনেতা অভিনেত্ৰী। গতিকে খুব ভাল অভিনয় কৰিছে। আৰু আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ কষ্ট কৰি কামটো ভাল কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সহায় সহযোগিতা কৰক আৰু চাই থাকক। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম আৰু আপোনালোকৰ সঁহাৰি পালে হয়তো আমি আৰু আগবাঢ়িব পাৰিম আৰু ভাল ধাৰাবাহিক উপহাৰ দিব পাৰিম, বা আমি এইখন ধাৰাবাহিকো আৰু ভাল গতি আমি নিৰূপণ কৰিব পাৰিম। গতিকে চাই থাকক এখন অগতানুগতিক ধাৰাবাহিক দুবৰি দলিচা, আপোনালোকে চাবলৈ নাপাহৰিব ৰেঙনি চেনেলত। ধাৰাবাহিকখন যিসকলে চাইছে তেওঁলোকে গম পাইছে যে ধাৰাবাহিকখনত কোন কোন আছে অভিনেতা। আজিলৈ সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে দুবৰি দলিচা ধাৰাবাহিকখন চাব। ধন্যবাদ।